নমস্কাৰ, পুনৰ মই আহিলোঁ চাউলৰ গুড়িৰে ভাপত দি বনোৱা আমৰ এটা কেকৰ ৰেচিপি লৈ। প্ৰথমে মিক্সাৰ গ্ৰাইণ্ডাৰৰ সৰু জাৰটোত মিডিয়াম কাপ এটাৰে মই আধা কাপ চেনি লৈ ল'লোঁ। অকণমান বেছি মিঠা খালে চেনি আমি চাহ চামুচেৰে 2 চামুচ আৰু ল'ব পাৰোঁ। তাৰপিছত চেনিখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লোৱা চেনিখিনি মই ডাঙৰ চাই এটা বাউলত লৈ ল'লোঁ। তাৰপিছত সেই মিডিয়াম কাপটোৰে মই ঘৰতে খুন্দি লোৱা চাউলৰ গুড়ি 1.5 কাপ লৈ ল'লোঁ। যিহেতুকে আমেৰে বনাম সেয়ে মই মিডিয়াম চাইজত এটা আম লৈ ল'লোঁ। আৰু ভিডিঅ'ত দেখুৱাৰ দৰে আমটো মই কাটিবলৈ ধৰিলোঁ। দুয়োটা ফালৰ আমখিনি মই কাটি মিক্সাৰ গ্ৰাইণ্ডাৰৰ সৰু জাৰটোত লৈ ল'লোঁ। তাৰপিছত আমখিনি মই মিহিকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি লোৱা আমখিনি মই যোগ কৰিবৰ কাৰণে মিডিয়াম কাপটোতে লৈ ল'লোঁ। আম মোৰ আধা কাপতকৈ অকণমান কম হৈছে। আধা কাপ ল'লেও কোনো কথা নাই। তেতিয়া গাখীৰটো আমি অকণমান কমাই ল'ব লাগিব। তাৰপিছত গ্ৰাইণ্ড কৰি লোৱা আমখিনি মই চাউলৰ গুড়িত লৈ ল'লোঁ। আটাইখিনি আম মোৰ লোৱা হৈ গ'ল। আমখিনি লৈ মই চাউলৰ গুড়িৰ সৈতে ভালদৰে মিহলি কৰি ল'লোঁ। আমখিনি মোৰ ভালদৰে মিহলি কৰি লোৱা হৈ গ'ল। এতিয়া মই অকণমান ইয়াত নিমখ লৈ ল'লোঁ। তাৰপিছত মিডিয়াম কাপটোৰে মই 3/4 কাপ আগতে গৰম কৰি ঠাণ্ডা কৰি থোৱা গাখীৰ ল'লোঁ। আৰু আমেৰে সৈতে মিহলি কৰা চাউলৰ গুড়িখিনিত মই 1/4 কাপ গাখীৰ লৈ ল'লোঁ। গাখীৰখিনি লৈ মই এইখিনি ভালদৰে মিহলি কৰিবলৈ ধৰিলোঁ। এনেকৈ মিহলি কৰি থাকোঁতে পুনৰ মোক ইয়াত গাখীৰৰ প্ৰয়োজন হ'ল। সেয়ে পুনৰ মই ইয়াত 1/4 কাপ মান গাখীৰ লৈ ল'লোঁ। তাৰপিছত এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। গাখীৰ মোৰ আধা কাপ মান প্ৰয়োজন হ'ল। আৰু মোক ইয়াত গাখীৰ নালাগে, সেয়ে এইখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। এনেকৈ মিহলি কৰি থাকোঁতে পুনৰ মই ইয়াত চাহ চামুচখনেৰে 2 চামুচ চাউলৰ গুড়ি লৈ ল'লোঁ। চাউলৰ গুড়িখিনি লৈ মই ভালদৰে এইখিনি মিহলি কৰি ল'লোঁ। এইখিনি মোৰ ভালদৰে মিহলি কৰি লোৱা হ'ল আৰু ইয়াত মোক গাখীৰ প্ৰয়োজন নাই। গাখীৰ মোৰ 3/4 কাপৰ আধা কাপহে প্ৰয়োজন হ'ল। এতিয়া মই চাহ চামুচ এখনেৰে ইয়াত 2 চামুচ ৰিফাইন তেল লৈ ল'লোঁ। তেলখিনি লৈ মই এইখিনি পুনৰ ভালদৰে মিহলি কৰি ল'লোঁ। তাৰপিছত এখন চাহ চামুচেৰে ইয়াত মই আধা চামুচ বেকিং পাউডাৰ লৈ ল'লোঁ। বেকিং পাউডাৰখিনি লৈ মই ভিডিঅ'ত দেখুৱাৰ দৰে লাহে লাহে এটা দিশতে মিহলি কৰি ল'লোঁ। ভালদৰে মিহলি কৰাৰ পিছত ঢাকনি মাৰি মই আধা ঘণ্টাৰ কাৰণে ৰাখি দিলোঁ। আমি আধা ঘণ্টাতকৈ বেছি টাইমো ৰাখিব পাৰোঁ। ৰেষ্ট কৰিবলৈ দিয়া চাউলৰ গুড়িখিনি 20-25 মিনিটমান হোৱাত মই 4টা সমান জোখৰ ষ্টীলৰ বাতি লৈ ল'লোঁ। তাৰপিছত গলাই লোৱা ঘিউ অকণমান অকণমানকৈ মই বাতিকেইটাত লৈ ল'লোঁ। ঘিউখিনি লৈ মই ব্ৰাছ এডালেৰে বাতিকেইটাত ভিডিঅ'ত দেখুৱাৰ দৰে চাৰিওপিনে সানি ল'লোঁ। আটাইকেইটা বাতিতে মোৰ ঘিউখিনি সানি লোৱা হৈ গ'ল। বাতিকেইটাত ঘিউখিনি সানি লৈ মই এতিয়া যিহেতুকে পিঠাখিনি বনাম সেয়ে গেছত এটা ডাঙৰ চাই কেৰাহী উঠাই দিলোঁ। তাৰপিছত কেৰাহীত এডাল মই ষ্টেণ্ড লৈ ল'লোঁ। তাৰপিছত ষ্টেণ্ডডালৰ আধামানলৈকে অৰ্থাৎ মই এটা মগেদি 1 লিটাৰতকৈ অকণমান বেছি পানী ইয়াত লৈ ল'লোঁ। তাৰপিছত ঢাকনি মাৰি পানীখিনি মই উতলিবলৈ দিলোঁ। এতিয়া ঘিউ সানি লোৱা বাতিকেইটাত মই চাউলৰ গুড়িখিনি লৈ ল'ম। এই চাউলৰ গুড়িৰ বেটাৰৰ বাউলটো মই লৈ ল'লোঁ। তাৰপিছত চাউলৰ গুড়িৰ ঘোলখিনি মই এবাৰ ভালদৰে লৰাই দিলোঁ। আৰু মিডিয়াম চামুচখনেৰে এচামুচকৈ প্ৰথমে মই চাউলৰ গুড়ি বাতিকেইটাত লৈ ল'লোঁ।
এচামুচকৈ লোৱাৰ পিছত পুনৰ মই ইয়াত আধা চামুচকৈ মোটামুটি আধা বাউল হোৱাকৈ গোটেইকেইটাতে সমানকৈ চাউলৰ গুড়িৰ বেটাৰ লৈ ল'লোঁ। চাউলৰ গুড়িৰ বেটাৰখিনি আমি বাউলটোত পূৰাকৈ ল'ব নালাগে, যিহেতুকে পিঠাকেইটা ফুলি আহিব। আৰু আটাইকেইটা বাতিতে আমি বেটাৰখিনি সমানকৈ ল'ব লাগিব। সেয়ে মোৰ বাউলকেইটাত আধা বাতিতকৈ কম সমানকৈ বেটাৰ লৈ লোৱা হৈ গ'ল। এতিয়া কেৰাহীত পিঠাখিনি মই পাতি দিম। সেয়ে ঢাকনি গুচাই চালোঁ, পানীখিনি উতল আহিছে। সেয়ে মই ষ্টীলৰ চাউল চালা চালনী এখন ইয়াত লৈ ল'লোঁ। চালনী নহ'লেও কোনো কথা নাই, ষ্টেণ্ডডালতে ধুনীয়াকৈ সৰু 4টা বাতি আঁতি যায়। তাৰপিছত চালনীখনত মই এটা এটাকৈ বাতিকেইটা বহুৱাই ল'লোঁ। আৰু ঢাকনি মাৰিবৰ কাৰণে লোৱা ডাঙৰ চাই বাউলটোত মই এখন কাপোৰেৰে মেৰুৱাই ল'লোঁ আৰু ইয়াৰ ওপৰত ঢাকি দিলোঁ। গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি ৰাখিলোঁ। ষ্টিম হৈ থাকোঁতে যাতে পানীবিলাক পিঠাৰ ওপৰত নপৰে, সেয়ে আমাৰ কাপোৰ এখনেৰে ঢাকি দিব লাগে। ষ্টিম হৈ অহা পানীখিনি কাপোৰখনে এবজৰ্ব কৰি ল'ব। মোটামুটি 25 মিনিটছৰ কাৰণে মই এইখিনি ৰাখি দিলোঁ। 25 মিনিটছ পিছত মই ঢাকনি গুচাই এডাল খাটিৰে ফুটাই চালোঁ। অকণমান লাগি আহিছে, সেয়ে পুনৰ মই ঢাকনি মাৰি 2 মিনিটৰ কাৰণে ৰাখি দিলোঁ। 2 মিনিটমান পিছত মই ঢাকনি গুচাই পুনৰ ফুটাই চালোঁ। এইবাৰ ধুনীয়াকৈ হৈ গৈছে। সেয়ে গেছৰ ফ্লেমটো মই অফ কৰি ল'লোঁ আৰু অকণমান ঠাণ্ডা হোৱাত মই বাতিকেইটা নমাই ল'লোঁ। তাৰপিছত চুৰিৰ আগেৰে মই বাউলটোৰ চাৰিওপিনে অকণমান এৰাই লৈ পিঠাকেইটা উলিয়াই ল'লোঁ। আৰু চাওক পিঠাকেইটা কি ধুনীয়া নৰম হৈছে। ষ্টিম ৰাইচ মেংগো কেক মোৰ তৈয়াৰ হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।